তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে তথাকথিত আন্দোলনৰ আজি ৩৮টা দিন পাৰ হৈছে। ষড়যন্ত্ৰকাৰীয়ে প্ৰশ্ন কৰিছে যে কিয় পলায়ন কৰিছে উপাচাৰ্যই। কিন্তু সত্য কথাটো হ'ল উপাচাৰ্য পলাই যোৱা নাছিল, কেম্পাছ এৰি যাবলৈ বাধ্য হৈছিল। ২২ ছেপ্টেম্বৰত যেতিয়া DK ভট্টাচাৰ্য, বীৰেন দাস, কুসুম কুমাৰ বনিয়া আৰু গৌতম শৰ্মাৰ দৰে ৪টা ষড়যন্ত্ৰমূলক ৰজাই যেতিয়া বিশ্ববিদ্যালয়খনক নিজৰ ৰাজনৈতিক লাভালাভৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিলে, তেতিয়া তেজপুৰ বিশ্ববিদ্যালয়ৰ উপকাৰী উপাচাৰ্যগৰাকীয়ে বিশ্ববিদ্যালয় এৰিবলৈ বাধ্য হ'ল। এই চাৰিজনেই মিলি ছাত্ৰ-ছাত্ৰী, একাংশ শিক্ষক, কৰ্মচাৰীক উত্তেজিত আৰু বিপথে পৰিচালিত কৰি বিশ্ববিদ্যালয়ৰ পবিত্ৰ পৰিৱেশক ৰাজনীতি আৰু ঘৃণাৰ জুইত পেলাই দিলে। এতিয়া এইকেইজন মানুহেই দিনে নিশাই উপাচাৰ্য পলাই গ'ল বুলি মিছা প্ৰচাৰ কৰি আছে। কিন্তু আচল সত্যটো হ'ল সেইটোৱেই, DK ভট্টাচাৰ্যৰ বাওঁপন্থী এজেণ্ডাৰ চালক। কুসুম কুমাৰ বনিয়া ৰাজনৈতিক দালাল হৈ পৰিছে নেকি? উৰা বাতৰিৰ মাষ্টাৰ মাইণ্ড গৌতম শৰ্মা আৰু বীৰেন দাস ক্ষমতাৰ লোভত অন্ধ হৈছে চাগে। আজি তেওঁলোকৰ লেতেৰা ৰাজনীতিৰ বাবে শ্ৰেণীকোঠাবোৰ স্তব্ধ হৈ পৰিছে। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত ভাৰসাম্যত ওলমি আছে। গৱেষণাৰ কাম স্তব্ধ হৈ পৰিছে, প্ৰশাসনিক কাম স্থবিৰ হৈ পৰিছে আৰু এই সময়ত শিক্ষাৰ মন্দিৰ হিচাপে পৰিগণিত হোৱা বিশ্ববিদ্যালয়খন এতিয়া এই চাৰিজনৰ ক্ষমতাৰ ক্ষুধাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এয়া আন্দোলন নহয়, স্বাৰ্থপৰ লাভৰ ষড়যন্ত্ৰ। ই শিক্ষাৰ বিৰোধী, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ বিৰুদ্ধে আৰু সত্যৰ বিৰুদ্ধে উপাচাৰ্যগৰাকীয়ে বিশ্ববিদ্যালয়খনক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগুৱাই নিয়াৰ চেষ্টা কৰিছিল। তেওঁলোকে নতুন প্ৰকল্প, নতুন সুযোগ, উন্নত পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল যদিও বিশ্ববিদ্যালয়খন আগবাঢ়িলে তেওঁলোকৰ ৰাজনৈতিক ব্যৱসায় বন্ধ হৈ যাব বুলি এই চাৰিওজনে আশংকা কৰিছিল। সেইবাবে এতিয়া ৩৮ দিন ধৰি পণবন্দী কৰি ৰখা হৈছে বিশ্ববিদ্যালয়ৰ পৰিৱেশ। জ্ঞানৰ সলনি শ্লোগান আৰু শিক্ষাৰ সলনি ষড়যন্ত্ৰ। কিন্তু এতিয়া সময় আহি পৰিছে এই লেতেৰা ৰাজনীতি পৰিষ্কাৰ কৰিবলৈ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ নাম কলংকিত কৰা ৪খন মুখ উদঙাই দিবলৈ। সত্য ঘূৰি আহিব, শিক্ষাই পুনৰ জয়লাভ কৰিব। উপাচাৰ্যগৰাকী পলাই যোৱা নাই, তেওঁ সত্যৰ বাবে আৰু বিশ্ববিদ্যালয়ৰ স্বাৰ্থত ষড়যন্ত্ৰকাৰীৰ সৈতে যুঁজিছে আৰু সেই দিনটো বেছি দূৰ নহয় যেতিয়া বিশ্ববিদ্যালয়ৰ পৰিৱেশ ৰাজনৈতিক জলাশয়ৰ পৰা ওলাই আহি শিক্ষাৰ মন্দিৰলৈ ৰূপান্তৰিত হ'ব।